এটা কথা হয়নে, আমি যাওঁ যেতিয়া মানুহজন যেতিয়া মানে সুস্থ থাকে জীৱিত থাকে ন, তেতিয়া সেই মানুহজনৰ আমি গুৰুত্ব বা মূল্যটো আমি বুজি নাপাওঁ ন। কিন্তু যেতিয়া মানুহজনৰ মৃত্যু হ'ব ন, তেতিয়া বাপৰে চাৰিওফালৰ পৰা হৈ চৈ হাল্লা হয়নে। এতিয়া মই কথাটো কৈছোঁ, ৰিচেণ্টলি বিহুৰ সময়ত ৰাজীৱ হদ্দিয়াৰ মৃত্যু হ'ল। তেখেতৰ সকলোৱে দুখ পাইছে ন তেখেতৰ মৃত্যুত। কিন্তু মই কথাটো এইটো কথা কৈছোঁ যে তেখেত ন যেতিয়া জীৱিত আছিল ন, তেখেত এজন ইমান ভাল ব্যক্তি আছিল, ইমান এজন মানে জাতীয়বাদী নেতা আছিল ন, কিন্তু তেখেতক কিমানে জানিছিলে কওকচোন। বিশ্বাস কৰক ময়ো জনা নাছিলোঁ, কিন্তু এতিয়া মোৰ মনত ভাবি আহিছে যে এই মানুহজন জীৱিত কালত মানে এইখিনি সন্মান তেখেতে নাপালেই, কিন্তু যেতিয়া তেখেতৰ মৃত্যু হৈছিল ন, মৃত্যুৰ পিছতে মানে এইখিনি সন্মান পাইছে। ভাবি চাওকচোন মানুহে মানে কিমান বেছি ন। জীৱিত কালত তেখেতে যিখিনি সন্মান পাব লাগিছিল, যিখিনি সন্মানৰ যোগ্য আছিল, সেইখিনি তেখেতে জীৱিত কালত নাপালে। কিন্তু মৃত্যুৰ পিছত বাপৰে ইমান হৈ হাল্লা কৰিলে কি হ'ব মৃত্যুৰ পিছত। যদি জীয়াই থাকোঁতে তেখেতে এইখিনি সন্মান পালেহেঁতেন, হয়তো সুখী হ'লেহেঁতেন হয়নে।